আমাৰ যিটো কামাণ্ডৰখিনি ৰিজাল্ট তো যিহেতু 15 তাৰিখে আহিব বুলি ফিক্স হৈছে যে আৰু CM ছাৰেও সকলোতে কৈ আছে 5টাৰ ভিতৰত ৰিজাল্টটো দি দিব গধূলি 5টাৰ ভিতৰত ৰিজাল্টটো আহি কামাণ্ডৰ ট্ৰেইনাৰ আছে যে দীপাংকৰ দা তো আপোনালোকৰ মানে মেণ্টেলটো কেনেকুৱা চাইছে মানে নমস্কাৰ স্বাগতম জনালোঁ সীমান্ত টিপছ এণ্ড ব্লগ চেনেলটোলৈ তো বন্ধু বান্ধৱীসকল যেহেতু আসাম পুলিচ কামাণ্ডসকল আৰু লগতে ABUB আৰু লগতে SI কামাণ্ডসকল আৰু লগতে UB খিনিও আছিল তো সকলোৰে ৰিজাল্ট আহি আছে বুলি আপোনালোক সকলোৱে গম পাইছেয়ে যে 15 তাৰিখৰ পিছৰ পৰা ৰিজাল্ট আহি আছে বুলি আৰু আমাৰ কামাণ্ডৰখিনিৰ ৰিজাল্ট 15 তাৰিখে দিব বুলি একদম ফিক্স হৈছে যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সকলো নিউজ চেনেলতে কৈছে যে 15 তাৰিখে ৰিজাল্টটো আহিবই কামাণ্ডৰ বেটেলিয়নখিনি আৰু হয়তো ABUB খিনি দুদিনমান দেৰিকৈ আহিব মানে 16 বা 17 তাৰিখে আহিব ABUB খিনি কিন্তু 15 তাৰিখে যে আহিব তো সেইটো চিয়ৰ নহয় কিন্তু কামাণ্ডৰখিনি আমাৰ 15 তাৰিখে আহিব একদম ফিক্স হৈছে কামাণ্ডৰখিনি আৰু এতিয়া ৰিজাল্টটো কেতিয়া আহিব মানে কিমান টাইমত আহিব ৰিজাল্টটো তো তাৰে ওপৰত কথা পাতিম আৰু মই আপোনালোকক কৈছিলোঁ যে এতিয়া আৰু ভিডিঅ' নিদিওঁ যদি কিবা আপডেট আহে কিন্তু তেতিয়া ভিডিঅ' দিম কিন্তু বন্ধু বান্ধৱীসকল মানে বহুত টেনশ্যন এটা হৈ আছে যিহেতু মানে মাজত এদিনহে বাকী আছে তো সেইকাৰণে এইটো ভিডিঅ' বনাইছোঁ কিবা হয় ৰিজাল্টটো তো এটা পজিটিভ ৰিজাল্ট আহিলে বহুত ভাল হ'ব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে তো কিমান টাইমত ৰিজাল্ট আহে তো সেইটো কৈ আছোঁ তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল আমাৰ যিটো কামাণ্ডৰখিনি ৰিজাল্ট তো যিহেতু 15 তাৰিখে আহিব বুলি ফিক্স হৈছে যে আৰু CM ছাৰেও সকলোতে কৈ আছে যে 15 তাৰিখে ৰিজাল্ট আহিব বুলি কিন্তু কিমান টাইমত আহিব ৰিজাল্টটো তো এতিয়া সেইটোৱে হৈছে কথা তো ৰিজাল্টটো মোৰ মতে ক'বলৈ গ'লে তো পুৱা 9টাৰ পৰা 5টাৰ ভিতৰত ৰিজাল্টটো দি দিব গধূলি 5টাৰ ভিতৰত ৰিজাল্টটো আহি যাব মোৰ মতে আৰু যেহেতু আজি বা কালিৰ ভিতৰত এখন মানে SLPRB নটিচত দিব পাৰে যে ৰিজাল্টটো ইমান টাইমত আহি আছে বুলি আৰু 15 তাৰিখে ৰিজাল্ট দিব বুলি তো সেইটো ফিক্স হৈছেয়ে আৰু লগতে ABUB খিনিও দুদিনমান দেৰিকৈ আহিব বা 16 বা 17 তাৰিখে আহিব ABUB খিনি আৰু 15 তাৰিখে আহিব কামাণ্ডৰ বেটেলিয়নৰ খিনি আৰু এতিয়া ৰিজাল্টটো 9টাৰ পৰা গধূলি 5টাৰ ভিতৰত আহিব ৰিজাল্টটো তো এটা পজিটিভ ৰিজাল্ট আহিলে বহুত ভাল লাগিব সকলোৰে সেইটোৱে বিচাৰিছোঁ যে সকলোৰে এটা পজিটিভ ৰিজাল্ট আহে আৰু আমি বহুত কষ্ট কৰি আহিছোঁ তো সেইকাৰণে এইখিনিত আজি আছোঁ তো ৰিজাল্টটো এতিয়া লাষ্ট ফিনিচিঙত আছোঁ তো লাষ্ট ফিনিচিংটো যদি কিবাকৈ পাছ কৰিব পাৰোঁ তো সেইফালে আৰু কথা নাই তো এতিয়া বহুতে টেনশ্যনত আছে যে ৰিজাল্টটো কি হ'ব তো সেইটো টেনশ্যন সকলোৰে আছে সকলোৰে মনত সেইটো টেনশ্যন আছে আৰু কম নম্বৰ থকাৰো সিমান টেনশ্যন তো বেছি নম্বৰ থকাৰো সিমানে টেনশ্যন কি হৈছে কেনেকুৱা হৈছে আৰু কামাণ্ডৰ ট্ৰেইনাৰ আছে যে দীপাংকৰ দা তো আৰু মই তেওঁকো সুধিছিলোঁ যে সাইকোমেট্ৰিকত আমাৰ মাৰ্কটো কেনেকৈ দিব তো সাইকোমেট্ৰিকত কৈছে যে মানে সাইকোমেট্ৰিকত মই সুধিছিলোঁ যে দুই এটা কথা মানে ভুল হ'লে কিবা হ'ব নেকি তো কৈছে মানে সেনেকুৱা একো নহয় দুই এটা কথা ভুল হ'লে মানে একো কথা নাই কাৰণ সকলোৰে ভুল হ'বই আৰু কেৱল আপোনালোকৰ মানে মেণ্টেলটো কেনেকুৱা চাইছে মানে আপোনালোকৰ যিটো কুৱেশ্যন সুধিছে তো আপোনালোকে সেইটো কেনেকৈ উত্তৰ দিছে তো সেই হিচাপত মাৰ্কটো দিব আৰু লগতে আপোনালোকে যদি ড্ৰেছ পোছাকযোৰ ভাল পিন্ধি কৈছে আপোনালোকে যদি একদম মানে নম্ৰভাৱে আছে তো এনেকৈ তো তেতিয়াও মানে আপোনালোকে এটা ভাল মাৰ্কে পাব আৰু দুই এটা কুৱেশ্যন মানে অশুদ্ধ হ'লেও কথা নাই মাৰ্কটো আপোনালোকে ভালেই পাব তো দীপাংকৰ দাই তেনেকৈ কৈছে আৰু যদি আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টটো ভালো হৈছে আৰু যদি ইফালে ফিজিকেল মাৰ্কটো যদি কমো আছে তো তেতিয়াও একো কথা নাই আপোনালোকে সাইকোমেট্ৰিক মানে এটা ভাল মাৰ্ক পায়ো পাছ কৰি যাব পাৰে সেইফালে আৰু তেখেতে কৈছিলোঁ যে মানে পাছ ফেইলো থাকিব বুলি কিন্তু পাছ ফেইলটো মোৰ মতে পাছ ফেইলটো নাথাকিবই কাৰণ কিবা এটা মাৰ্ক দিব আৰু সাইকোমেট্ৰিকত যদি বেয়া হৈছে অলপ কম মাৰ্ক দিব যদি ভাল হৈছে অলপ বেছি মাৰ্ক দিব কিন্তু মাৰ্ক এটা সকলোকে দিবই আৰু সেইকাৰণে মানে যদি ফিজিকেল মাৰ্কটো যদি আপোনালোকৰ অকণমান যদি ভাল আছে যদি 65+ থাকে তেনেহ'লে আপোনালোকৰ একদম ছেফ জোনত আছে আপোনালোকে একদম ছেফ হৈ থাকে মানে একদম চাকৰি পাবই আপোনালোকে আৰু যিসকলৰ অকণমান কম আছে তো সেইসকলৰ যদি সাইকোমেট্ৰিক টেষ্টটো ভাল হৈছে তো তেতিয়া আপোনালোকৰ কথা নাই তো আপোনালোকক মই ক'লোৱে যে ড্ৰেছ পোছাকযোৰ মানে একদম ভালকৈ যদি গৈছে তো একো কথা নাই আৰু যদি ভালকৈ উত্তৰ দিছে তো তেতিয়া আপোনালোক চিন্তা কৰিব নালাগে আৰু দুই এটা কথা ভুল হ'লেও একো চিন্তা কৰিব নালাগে আপোনালোকে আৰু মাজত মাত্ৰ এদিনহে বাকী আছে তো নেক্সট ডে আপোনালোকৰ ৰিজাল্ট আহি আছে আৰু আমি যিটো আশা কৰি আছিলোঁ যে ৰিজাল্টটো কোনদিনা আহিব কেতিয়া আহিব তো একদম মানে লাষ্ট ডেট আহিব দিছে মাজত মাত্ৰ এদিন বাকী আছে তো নেক্সট ডেট দিনাখন আপোনালোকৰ ৰিজাল্ট আহি আছে আৰু আপোনালোকৰ যিটো সপোন আছিল সৰুৰ পৰা তো পুলিচ হওক বা কামাণ্ডৰখিনিয়ে হওক তো যিখিনি এটা সপোন আছিল তো সেইটো সপোন পূৰা হ'বলৈ গৈ আছে আৰু এইটো বিচাৰিছোঁ যাতে এটা সকলোৰে পজিটিভ ৰিজাল্ট আহে তো যিহেতু আমি সৰুৰ পৰা বহুত কষ্ট কৰি আহিছোঁ তো পজিটিভ ৰিজাল্টটো পালে বহুত ভাল হয় তো সেইটোৱে আশা কৰিছোঁ আৰু তো পৰহি ৰিজাল্টটো আহি আছে তো মোৰ ফালৰ পৰা আজি আপোনালোকক বহুত বহুত শুভেচ্ছা জনালোঁ যাতে এটা সকলোৰে পজিটিভ ৰিজাল্ট আহক তো সেইটোৱে কামনা কৰিছোঁ তো মোৰ ফালৰ পৰা আজি বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকক আৰু SLPRB আজি নটিচ আহিব পাৰে এখন আজি বা কালিৰ ভিতৰত নটিচ এখন আহিব যে ৰিজাল্টটো ইমান টাইমত দিয়া হ'ব তো সেইটো যদি নটিচখন আহে তো আপোনালোকক মই জনাই দি আছোঁ তো আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু চেনেল যদি নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈকে আহিছোঁ ধন্যবাদ।